Hello guys, what is up? It's Present and welcome back to my YouTube channel. So guys, আহিছোঁ পূজা চাব এতিয়া মানে এতিয়া টাইম হৈ গ'ল 6:30 পূজা চাব আহিলোঁ গৈ আছোঁ ৰাম মন্দিৰত মানে ৰাম মন্দিৰটো চাওক আপোনালোকে কালিতো দেখাইছোঁৱে চ' এনেই অলপ ক্লিপ লৈ চাওক তাৰপিছত তেতিয়া মানে বৰষুণ পৰি আছে চ' আৰু কেমেৰাৰ কোৱালিটি বেছি ভাল অহা নাই খালি লাইট এটা আছে ভাবিলোঁ সৰুকৈ এটা কৰি দিওঁ কেমেৰাৰ কোৱালিটি ভাল অহা নাই মানে আন্ধাৰ না চবলৈকে এতিয়া আগত যাই লগ পাইছোঁ আপোনালোকক এতিয়া ক'ত পূজা দেখাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ লগত আছে সৌৰভ আৰু আজি হ'ল অষ্টমী চবকে শুভ অষ্টমী চ' বাকী চাই থাকক ভিডিঅ'টো শেষলৈকে গাইজ আহি পাই গ'লোঁ আমি ৰাম মন্দিৰত কালিতো আপোনালোকক দেখাইছিলোঁৱে চ' ব'লক এতিয়া ভিতৰত ৰাম মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া বেলেগত যাওঁ কালিতো দেখাইছোঁ ইমান ভালকৈ নেদেখাওঁ আৰু মানুহ চানুহ বেছি নাই বৰষুণ পৰি আছে চ' বেছি ভিডিঅ' নকৰোঁ মোবাইলটো ভিজি গেলি চেষ্টা ব'লক এতিয়া বেলেগত ক'তবা যাওঁ তো গাইজ আহি পালোঁ এটা আৰু এটা বেলেগ পূজা মণ্ডপত এইটো মানে অলপ বেলেগ ধৰণে বনাইছে মানে খেৰৰ চবখিনি চ' এতিয়া গান বাজি আছে কপিৰাইট লাগি যাব পাৰে গাইজ তো ঘুমাই আহিলোঁ গাইজ তো মজাকে বনাইছে মণ্ডপটো অলপ চিনেমেটিক শ্বটত দেখাইছোঁ আপোনালোকক গাইজ এটা ঘুমাই যাওঁ কি আছে এইটোত ভিতৰত কি আছে চাওঁ ৰ'ব ভিতৰত চাওক পুৰা লাইটিংটো কেনেকুৱা কমেণ্টত জনাব গাইজ ভিতৰত চাওক কেনেকুৱা বনাইছোঁ मेरे सोहणिया सोहणिया वे माही मेरा किते नहीं ओ दिल लगना তো গাইজ এতিয়া আহি পালোঁ এটা বেলেগ পূজা মণ্ডপ ইয়াতে চাওক এটা নেক্সট লেভেল বস্তু বনাইছে চবৰে যাতে ড্ৰিম থাকে সেই ড্ৰিমটো ইয়াতে বনাইছে তই কেদাৰনাথৰ ভিতৰত এতিয়া যাম ওচৰত যাই ভালকৈ দেখাইছোঁ আৰু গান বাজি আছে কপিৰাইট লাগি যাব পাৰে আৰু বৰষুণ পৰি আছে বৰষুণত ভিজি ভিজি লগ বনাইছোঁ তো গাইজ সেইটো চাব পাৰে কেদাৰনাথ মজা হৈছে কিন্তু বনাওঁতে जावी छोड़ के ना तेरे नाल रहना वे तू श्रृंगार मेरा तू है माई गहना वे जावी छोड़ के ना तेरे नाल रहना वे तू श्रृंगार मेरा तू है माई गहना वे কেদাৰনাথৰ পৰা ওলাই যাওঁ আৰু বেলেগ বজাৰত যাওঁ বলক ৰেল লাইনৰ ইপাৰৰ কেইটামান দেখালে এবাৰ ৰেল লাইনৰ সেইটো পাৰে দেখাওঁ আৰু ইপাৰে বহুত কেইটা আছিল চাব কিন্তু নাই নগ'লোঁ আৰু বৰষুণো পৰি আছে না চ' বলক সেইটো পাৰে যাওঁ এতিয়া পালোঁ শক্তিনগৰ যুৱ সমাজ চ' ইয়াৰ ভিতৰত অপনাম মানে দুৰ্গা মূৰ্তিটো চাওঁ কেনেকুৱা হৈছে এইটো চাওক শক্তিনগৰ যুৱ সমাজৰ দুৰ্গা মূৰ্তিটো আহি পাই গ'লোঁ এতিয়া গ্ৰীণ ক্লাব ইয়াৰ ভিতৰত এটা সোমাই যাওঁ চ' এইবাৰ আহিলোঁ বাবুপাৰা যুৱ সমাজ চ' ইয়াতে প্ৰত্যেকবাৰে পেণ্ডেল ভাল হয় এইবাৰো বঢ়িয়াকৈ বনাইছে আৰু এইফালে চাওক ইণ্ডিয়া গেট বনাইছে আৰু বৰবৰ দেখাইছোঁ চাওক ইণ্ডিয়া গেট বনাইছে ফটো উঠাৰ কাৰণে ফটো জ'ন এইবাৰ আহিলোঁ বাবুপাৰা যুৱ সমাজ ওলাই যাওঁ বাবুপাৰা কিমান টাইম যিকেইটা চালোঁ কত মানুহ নাই ইয়াতে বেছি তো গাইজ বহুত ঘূৰা ফুৰা কৰিলোঁ চ' এতিয়া বহুত মানে ভোক লাগছে চ' এতিয়া খিচুৰি খাই লওঁ ৰ'ব আৰু এটা পূজা মণ্ডপ চাওক আৰু বাকী কালি দেখাম দিয়ক
গাইজ এইটো চাব পাৰে শৰাই বনাইছে চাওক নেতাজী সংঘত শৰাই বনাইছে যোৱাবাৰ এতিয়া জাপি বনাইছিল এবাৰ শৰাই বনাইছে চ' ভিতৰত সোমাই যাব গ'লে গাইজ এই মূৰ্তিটো চাওক বেলেগ ধৰণৰ গাইজ এইটো চাওক চাউলেৰে বনাইছে চাউল মজা হৈছে কিন্তু